নৰসিংহৰ সৈতে আলুৰ কাৰি বনাবৰ কাৰণে আমাক প্ৰথমতে লাগিব মই ইয়াত দুটা আলু কাটি লৈছোঁ এটো অলপমান বইল কৰি লম আলুখিনি ইয়াত মই লৈছোঁ দুটা বিলাহী মোৰ বিলাহীটা সৰু সেইকাৰণে মই দুটা লৈছোঁ যদি আপুনি ডাঙৰ বিলাহী পায় তেতিয়াহ'লে এটা ল'লেই হ'ব পিয়াজ মই তিনটা লৈছোঁ জলকীয়া কেইটামান লৈছোঁ ইয়াত আছে কেইটামান নহৰু আৰু এডোখৰ আদা আৰু হাফ টিস্পুনতকৈ অলপ কম সৰিয়হ বগা সৰিয়হ লৈছোঁ আৰু লগতে ইয়াত মেইন ইনগ্ৰেডিয়েণ্ট হৈছে এয়া নৰসিংহৰ পাত এতিয়া আহকচোন বন্ধু বান্ধৱীসকল আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি প্ৰথমতে আলুখিনি কুকাৰত আমি এটা হুইচেল মাৰিবলৈ আমি দি দিলোঁ আৰু এখন পেন আমি গৰম হ'বলৈ দিছোঁ এতিয়া আমি যিখিনি বিলাহী জলকীয়া পিঁয়াজ আদা নহৰু আছিলে সেইখিনি মই ইয়াত এক পিচকৈ দি দিলোঁ আচলতে আপোনালোকৰ যদি খৰিকা থাকে তেতিয়াহ'লে আপোনালোকে খৰিকাত দিও এইখিনি আপুনি পুৰিব পাৰে কিন্তু মই খৰিকাত দিয়া নাই মই তাৱাতে দিম মই এইখিনি অলপমান পুৰি ল'ম স্মকি ফ্লেভাৰ এটাৰ কাৰণে আচলতে এইটো কৰিব লগা হৈছে তেতিয়া বেছি ভাল লাগে গ্ৰেভিখন আৰু জলকীয়াকেইটা মই গোটেইকেইটা বস্তু একেলগে দি দিছোঁ আদা নহৰু এই গোটেইখিনি অলপ অলপ জ্বলি যোৱালৈকে আমি পুৰিব লাগিব তেতিয়া ইয়াৰ খুব ধুনীয়া এটা পুৰা গোন্ধ ওলাব জুইত পুৰিব পাৰিলে ভাল কিন্তু মই জুইত দিয়া নাই কাৰণ অসুবিধা হয় অলপমান আৰু এতিয়া মই ইয়াত মই লৈছোঁ নৰসিংহৰ পাতখিনি মই অকণমান পানী দি পেলাই এইটো মই এতিয়া পেষ্ট বনাই ল'ম বিলাহীখিনি আৰু জলকীয়া পিঁয়াজ যিখিনি মই দিছিলোঁ সেইখিনি মোৰ অলৰেডি হৈ গৈছে এয়া চাওক কিমান ধুনীয়াকৈ এনেকৈ জ্বলিব লাগিব আৰু ইয়াৰ পৰা খুব ধুনীয়া গোন্ধ এটা ওলাইছে এতিয়া গোটেইখিনি মই অলপ ঠাণ্ডা হ'বলৈ দি পেষ্ট কৰি ল'ম আৰু নৰসিংহৰ যিখিনি মই পেষ্ট কৰিছিলোঁ সেইখিনি মই চাকনিত চাকি তাৰ জুচটো উলিয়াই ল'ম আপোনালোকে তেনেকৈও দিব পাৰে যদি কোমলীয়া নৰসিংহ হয় মোৰ এইখিনি ইমান কোমলীয়া নাছিল সেইকাৰণে মই জুচটো উলিয়াই ল'ম আৰু এইখিনি মই অলপ ঠাণ্ডা হোৱাৰ পিছত এটা ফাইন পেষ্ট বনাই ল'ম মই এতিয়া এখন পেনখন মই পাতি দিলোঁ ইয়াত মই তেল গৰম হ'বলৈ দিছোঁ এতিয়া মই এই তেলতে অলপমান হালধি আৰু অলপমান ৰেড চিলি পাউডাৰ দিম ইয়াত আৰু মই লগতে লগে লগে ইয়াত যিখিনি আলু মই বইল কৰি থৈছিলোঁ সেই আলুখিনি মই লাহেকৈ ইয়াত দি দিম ইয়াত আলুখিনি যিহেতু সিজি আছে মই মাত্ৰ অলপমান ইয়াত ক্ৰিস্পি হ'বলৈ দিছোঁ ইয়াত যাতে আলুখিনিৰ ভিতৰত হালধি তেল আৰু জলকীয়া গুড়িটো অলপ সোমাই যায় আৰু অলপমান যাতে ফ্ৰাই হৈ লয় সেইখিনিৰ কাৰণে দিছোঁ আৰু বহুত বেছি ফ্ৰাই কৰিব নালাগে কম সময়ৰ ভিতৰতে হৈ যাব এইখিনি এতিয়া যিখিনি আমি ৰাখিছিলোঁ পিঁয়াজ বিলাহী যিখিনি মই জ্বলাই ৰাখিছিলোঁ বা টাৱাত মই যিখিনি দি স্মক হ'বলৈ দিছিলোঁ সেইখিনি মই এতিয়া পেষ্ট বনাই ল'ম তাৰপিছত আমি গ্ৰেভিখন ষ্টাৰ্ট কৰিম আমাৰ আলুখিনি ইতিমধ্যে হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি দিম আৰু লগতে আমি নেক্সট যিখিনি গ্ৰেভি বনাম সেই গ্ৰেভিখিনিৰ কাৰণে এখন বেলেগকৈ কেৰাহী ইয়াত পাতি ল'ম আমি ইয়াত কেৰাহীখন পাতি ল'লোঁ এতিয়া অলপমান মিঠাতেল দিব লাগিব মিঠাতেলখিনি দি ল'লোঁ আমি এতিয়া মিঠাতেলখিনি গৰম হ'বলৈ দিছোঁ আৰু প্ৰথমতে আমি ইয়াত দিম নৰসিংহ পাতখিনি যাতে সাৱধান যাতে কোনো চিটি নাহে লগতে দিম আমি সৰিয়হখিনি ঢাকনিখন লগাই দিম এতিয়া আমি পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দি পেলাই লগালোঁ ইয়াত
এতিয়া আমি যিখিনি বিলাহী আৰু যিখিনি পিঁয়াজ আদা নহৰু এইবিলাক আমি যিখিনি ৰাখিছিলোঁ পেষ্ট বনাই সেইখিনি আমি একেবাৰে দি দিম আৰু ভাজিম। ইয়াত আমি অলপমান হালধি দিম। আৰু মছলাখিনি আমি অকণমান ভালকৈ ভাজিম। এইখিনি মছলাখিনি আমাৰ ইতিমধ্যে হৈ গৈছে ভজা। এয়া কেৰাহীৰ পৰা এৰি আহিছে আৰু লগতে তেল এৰি দিছে মছলাখিনি। ইয়াত মই এতিয়া যিখিনি আলু ৰাখিছিলোঁ মই ভাজি আলুখিনি মই এতিয়া ইয়াত দি দিম। আৰু মই ইয়াত লগে লগে নৰসিংহৰ যিখিনি মই জুচ উলিয়াই ৰাখিছিলোঁ সেই জুচখিনি মই ইয়াত একেলগতে দি দিম। এতিয়া মই ইয়াত অলপ পানী দিম। আৰু ইয়াত দিম মই সোৱাদ অনুসৰি নিমখ। নিমখ যিহেতু মই আলুখিনি ফ্ৰাই কৰোঁতেও দিছিলোঁ সেইটো কাৰণে অলপ চাই পেলাই দিব লাগিব। আপোনালোকেও যেতিয়া দিয়ে নিমখ তেতিয়া চাই ল'ব যাতে বেছি হৈ নাযায়। এতিয়া এইখিনি মই 5 মিনিটমান সময় উতলিবলৈ দিম। 5 মিনিট হৈ গৈছে। এতিয়া আহকচোন আমি চেক কৰোঁ আমাৰ গ্ৰেভিখন কি হৈ আছে। মোৰ গ্ৰেভিখন প্ৰায় হৈ গৈছে। আপোনালোকে যদি আৰু অকণমান বেছি পানী কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতকৈ অলপ আগত নমাব। আৰু মই ইমান বেছি পানী কৰিব বিচৰা নাই। আৰু এইখিনি ঠাণ্ডা হ'লে যিহেতু আৰু অলপমান গোটা হৈ যাব সেইকাৰণে মই এতিয়া গেছটো অফ কৰি দিম। গ্ৰেভিখনৰ আচলতে কালাৰটো এটা পাতল সেউজীয়া কালাৰ আহিছে, যিখিনি নৰসিংহৰ কাৰণে আহিছে। খুব ধুনীয়া লাগে কালাৰটো আৰু সোৱাদটো সেনেকৈ খুব ধুনীয়া হয়। এতিয়া আমাৰ গেছটো মই অফ কৰি দিলোঁ। আমাৰ এইখিনি ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আচলতে আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ মছলাও ইয়াত ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু চিম্পুলকৈ ভাল পাওঁ সেইকাৰণে মই ইয়াত একো মছলা দিয়া নাই। আপোনালোকে জিৰা গুড়ি, ধনিয়া গুড়ি বা নমোৱাৰ আগে আগে গৰম মছলাও ব্যৱহাৰ কৰিব পাৰে। কিন্তু মই ইয়াত নৰসিংহৰ যিটো নেচাৰেল গোন্ধ সেইটো কাৰণে মই এইবিলাক ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে সেয়া ব্যৱহাৰ কৰিব পাৰে। এতিয়া বন্ধু বান্ধৱীসকল আহকচোন আজি আমাৰ বিউটি টিপছটোলৈ যাওঁ। বন্ধু বান্ধৱীসকল, পিঁয়াজৰ ৰস আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী। যদি চুলি সৰে নাইবা চুলি পাতল হয় তেতিয়াহ'লে পিঁয়াজৰ ৰস চুলিত ব্যৱহাৰ কৰি চাব পাৰে, নিশ্চয় সুফল পাব।